নমস্কাৰ, ৰাকেশ টেকনিকেল চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম ডিছ টিভি আৰু ইয়াৰ কানেকশ্যন। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইলটো লওকচোন। এনেকৈ লওক। কৰি দিব লাগিব। তার আছে নেকি বান্ধিব পৰা? তাৰ আনাচোন অলপ তলত আছে নেকি? অলপ তলত আছে, যা। অলপ লম্বা চাই আনিব লাগিছিল। এইডাল দেই প্লাছ পাত অলপ টাইটকৈ বান্ধি দিব লাগিব। এইটো এটা মিডিল কানেক্টৰ। এই মিডিল কানেক্টৰটোৰ লগত আপোনাৰ এই কানেক্টৰটো কানেকশ্যন হ'ব। মইতো লগাই দিছোঁ, এনেকৈ লাগে। তাৰপিছত এই কানেক্টৰটো মই তলত দি দিম। পাইছে।
দি দিলোঁ তলত। এতিয়া মই পোনে পোনে গুচি আহিছোঁ তললৈ। ওপৰত ডিছখন ফিটিং কৰা হ'ল। তলত আপোনালোকক দেখুৱাম কেনেকৈ ছিগনেল আৰু ছিগনেল কোৱালিটি উলিয়াই। এইটো ডিছ টিভিৰ ছেটআপ বক্স আৰু ইয়াত বৰ্তমান যিটো ওপৰৰ পৰা কেবুলটো আহিছে এই কেবুলটোক মই ইয়াত কানেকশ্যন কৰিম ছেটআপ বক্সৰ পিছফালে। মই জনাইছোঁ এইটো কানেক্টৰত তেনেকৈ লগাই দিব লাগিব। তাৰপিছত যিটো AV কোড আছে AV কোডটোৰ লগত এটা হালধীয়া ভিডিঅ' কোডলৈকে গুচি যাব। তাৰপিছত এটা বগা আছে, এইটো আপোনাৰ স্পীকাৰৰ হয়, আৰু এটা ৰঙা আছে, এইটো দুটা স্পীকাৰ আছে, এটা বেকত এটা লেফ্ট ছাইড আছে, এটা ৰাইট ছাইড আছে। এই দুটা সম্পূৰ্ণৰূপে কানেকশ্যন হৈ গ'ল। তাৰপিছত এই এডাপ্টাৰ যিটো এডাপ্টাৰ আছে এই এডাপ্টাৰটো আপোনাৰ এই ইয়াত কানেকশ্যন কৰিব লাগিব। এইটোত 12 ভল্ট লিখা আছে। 12 ভল্টৰ ওপৰত নিদিব আপোনালোকে। যদি 12 ভল্টৰ ওপৰত দিয়ে তেতিয়া আপোনাৰ মেচিনটো জ্বলি যাব। এইটো সম্পূৰ্ণ 12 ভল্টেজে লাগিব। এইটো মই ইয়াত সোমাই দিছোঁ এনেকৈ। এইটো সম্পূৰ্ণৰূপে কানেকশ্যন হৈ গ'ল। এইটো মই এনেকৈ ইয়াত দি দিছোঁ। তাৰপিছত এইটো হৈছে আপোনাৰ এইটো এডাপ্টাৰ। মই এতিয়া পাৱাৰটো দি দিম। লাইন আহি গৈছে ইয়াতে চামটো চলিলে টেলিভিজন কৰা। নো সিগনেল দেখুৱাইছে। প্ৰথমতে আনিব লাগিব মেনু। তাৰপিছত আছে আপোনাৰ গাইড, স্পেচিয়েল, মাই ডিছ টিভি, মাই ৰেকৰ্ডিং। তাৰপিছত ছেটিঙত যাব লাগিব। ছেটিঙত গৈ এইটো STV ইনফো। STV ইনফোত এইটো অলপ তাড়াতাড়ি কৰিব লাগে। নহ'লে গুচি যায়। সিগনেলটো মিলাবলৈ প্ৰথমতে এই মিটাৰটো ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত এই কেবুল, তাৰপিছত এই ৰেঞ্চ 10, 11 আৰু 11 ৰেঞ্চ। এতিয়া মই বৰ্তমান কেবুলটো ঘূৰাই দিছোঁ। এইটো লাগি গ'ল। তাৰপিছত এই মিটাৰটো ইয়াত কানেকশ্যন হ'ব। তাৰপিছত ছেটআপ বক্সৰ পৰা যিটো কেবুল আহিছে ইয়াতে টাইমকৈ লগাই দিছোঁ। মিটাৰটো অন হৈ গ'ল। এতিয়া বৰ্তমান টিভিৰ ছিগনেলটো সদায় লেফ্ট ছাইডত থাকে।
গৈছে হৈ গ'ল ফিটিং ডাটা আহিছে বৰ্তমান লাহে লাহে এইটো কাটাটো এনেকৈ শ্ব' হয় আৰু কাটাটো 10ত আহি যায় সিগনেল পালে ডিছ টিভিৰ আপোনাৰ মিটাৰৰ এই চাউণ্ডটো আহি যায় যিটো মিটাৰৰ সিগনেল মিটাৰ আছে যিটো মই ব্যৱহাৰ কৰিছোঁ স্কাই কোম্পানীত এনেকৈ আহি যায় চ' সম্পূৰ্ণৰূপে হৈ গ'ল এয়া মই লগাই দিলোঁ ডিছ টিভিৰ কানেকশ্যন তলত গৈ মই অলপ ছেটিঙৰ বিষয়ে কৈ দিম তো আহি গ'ল ফুল ছেটিং হৈ গ'ল ষ্ট্ৰেংথটো দেখুৱাইছোঁ কিমান আছে ষ্ট্ৰেংথটো এনেকৈ ওলায় কম ফ্ৰিকুৱেঞ্চি সিগনেল ষ্ট্ৰেংথ আছে আপোনাৰ 88 সিগনেল কোৱালিটি আছে 89 চ' হৈ গৈছে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বেল আইকনটো দবাই দিব আজিলৈ আহিছোঁ ধন্যবাদ